দুদিনৰ কাৰণে হাতত ধৰাৰ ক্ষমতা সকলোৰে থাকে, কিন্তু গোটেই জীৱনৰ কাৰণে ধৰি ৰখাৰ ক্ষমতা সকলোৰে নাথাকে। সম্পৰ্ক সেইটো নহয় য'ত ইগ' আৰু এটিটিউড থাকে। সম্পৰ্ক সেইটোহে য'ত এজনে খং কৰিলে আনজনে মনাব চেষ্টা কৰে। জীৱনত সকলোকে গুৰুত্ব দিয়া। যি ভাল তেওঁ তোমাক সহযোগ কৰিব, আৰু যি বেয়া তেওঁ তোমাক শিকাব। মানুহ সাধাৰণতে দুটা কাৰণত পৰিৱৰ্তন হয়। প্ৰথমতে যেতিয়া তেওঁ বহুত শিকে, আৰু দ্বিতীয়তে যেতিয়া তেওঁ বহুত কষ্ট পায়। পৰিশ্ৰমে চেহেৰা নষ্ট কৰি দিব পাৰে, কিন্তু ভৱিষ্যত সুন্দৰ কৰি দিয়ে। বিশ্বাস নিজৰ ওপৰত ৰাখিলে শক্তিলৈ পৰিৱৰ্তন হয়, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতালৈ পৰিৱৰ্তন হয়। উপকাৰ এটা অদ্ভুত বস্তু। নকৰিলে মনত ৰাখে, আৰু কৰিলে পাহৰি যায়। মানুহে প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো দেখি আছে, কিন্তু পাপ কৰাৰ সময়ত সকলো পাহৰি যায়। পৰিশ্ৰম কৰাৰ সময়ত সকলোৱে ভাবে যে ভগৱান আছে, আৰু ভগৱানে তেওঁৰ পৰিশ্ৰমৰ মূল্য নিশ্চয় দিব, কিন্তু কাৰোবাক কষ্ট দিয়াৰ সময়ত সকলো পাহৰি যায়। ইয়াৰ পাছতো মানুহে নিজকে বুদ্ধিমান বুলি ভাবে। প্ৰকৃততে ভগৱান কোনো মন্দিৰ বা মূৰ্তিত বাস নকৰে। ভগৱান আমাৰ সকলোৰে মাজত আছে। সেয়ে কাৰোবাক দুখ কষ্ট দিয়াৰ আগতে এবাৰ ভাবি চাবা, কাৰণ তুমি যি দিছা সেইটোৱে তুমি এদিন ঘূৰাই পাবা। আজিকালিৰ মানুহে হাঁহি ধেমালি কম কৰে। হাঁহি ধেমালিৰ চলেৰে অপমান কৰে। সপোনে কেতিয়াও কাৰোৰে লগত বেইমানি নকৰে। বেইমানি কৰে সপোন দেখা মানুহবোৰে। বিচৰা সকলোখিনি পোৱাকে সুখ বুলি ক'ব নোৱাৰি। বৰ্তমান জীৱনত যি আছে সেইখিনি উপভোগ কৰিব পৰাটোহে প্ৰকৃত সুখ। জীৱনত সুখী হোৱাৰ 7টা মূল মন্ত্ৰ। 1. যাৰ লগত মনৰ মিল নাই তাৰ লগত কেতিয়াও সম্পৰ্ক নাৰাখিবা। 2. য'ত তোমাৰ সন্মান নাই তালৈ নাযাবা। 3. যি বস্তু হজম নহয় সেইটো নাখাবা। 4. সঁচা কথা ক'লে যাৰ খং উঠে তাৰ লগত কথা নাপাতিবা। 5. যিয়ে নুবুজে তাক কেতিয়াও বুজাব নাযাবা। 6. জীৱনত কোনো সমস্যা আহিলে কেতিয়াও ভাঙি নপৰিবা। 7. লোকৰ কষ্ট দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিবা। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰা, কিয়নো আমি কোনেও নাজানো আমাৰ এই জীৱন আৰু কিমান বাকী। জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা। জীৱনৰ পৰা তুমি সেইটোহে পাবা যিটোৰ বাবে তুমি উপযুক্ত। আৱেগৰ পথেৰে নচলি বিবেকৰ পথেৰে চলা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিব পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।